Hello everyone, আজি লৈ আহিছো কেঁচা জলকীয়াৰ এটি আচাৰৰ ৰেচিপি। এনেদৰে কেঁচা জলকীয়া আচাৰকণ খাই খুব ভাল লাগে। আমি পকা জলকীয়া আৰু ভোট জলকীয়া আচাৰ নিশ্চয় সকলোৱে ঘৰে ঘৰে বনাওঁ। এনেদৰে কেঁচা জলকীয়াৰ আচাৰ বনাই খাই চাবচোন, বৰ ভাল লাগে। বজাৰৰ পৰা অনা কেঁচা জলকীয়াখিনি দুদিন বা এদিনেই ভালে থাকে, তাৰ পাছত গেলিবলৈ আৰম্ভ কৰে। এনেদৰে যদি আমি আচাৰ বনাই থৈ দিওঁ তেতিয়াহ'লে বহুদিনলৈকে খাই থাকিব পাৰোঁ। এনেদৰে কেঁচা জলকীয়া আচাৰ বনাই খাইছেনে নাই আগতে কমেণ্ট কৰি জনাবচোন, আৰু যদি নাই খোৱা তেতিয়াহ'লে মই বনোৱা ধৰণে এবাৰ বনাই খাই চাব। তেতিয়াহ'লে আহকচোন কেঁচা জলকীয়া আচাৰৰ এই ৰেচিপি ভিডিঅ'টো আৰম্ভ কৰোঁ। কেঁচা জলকীয়া আচাৰ বনাবৰ কাৰণে মই এয়া কেঁচা জলকীয়া লৈছোঁ। ওজনত কিমান হ'ব মই নাজানো, অনুমান এপোৱামান হ'ব পাৰে। মই এই কেঁচা জলকীয়াখিনি ভালদৰে ধুই মেলি ৰ'দত এঘণ্টামানৰ কাৰণে শুকুৱাই আনিছোঁ। পুৰা চোকা ৰ'দত দিব নালাগে, অকণমান ছাঁ জেগাত থৈ দিলেও হয়। এঘণ্টামান থৈ দিয়াৰ পাছত যেতিয়া পানীখিনি সম্পূৰ্ণকৈ শুকাই গ'ল তেতিয়া মই এয়া ঠাৰিখিনি আঁতৰাই লৈছোঁ। ঠাৰিখিনি লাগি থকা অৱস্থাতে ধুই মেলি শুকুৱাই ল'ব লাগে। ঠাৰিখিনি আঁতৰোৱাৰ পাছত আৰু পানীত দিব নালাগে। এয়া সম্পূৰ্ণকৈ ঠাৰিখিনি এৰুৱাই হৈ গ'ল। এতিয়া এই জলকীয়াখিনি মই কেঁচি এখনেৰে ফালি লৈছোঁ। যিবিলাক ডাঙৰ আৰু দীঘল জলকীয়া সেইখিনি মই সম্পূৰ্ণকৈ ফালি লৈছোঁ, আৰু যিবোৰ অকণমান সৰু আছে সেইখিনি মই আধা ফালি দিছোঁ। মই এনেদৰে ফালি লৈছোঁ, কিন্তু আপোনালোকে ইচ্ছা কৰিলে টুকুৰা টুকুৰকৈ কাটি ল'ব পাৰে। এইখিনি হৈ গ'ল। এইখিনি এয়া দেখিছেনে, সম্পূৰ্ণকৈ কিছুমান মই সম্পূৰ্ণ ফালি দিছোঁ আৰু কিছুমান এনেকৈ আধা ফলাকৈ থৈ দিছোঁ। এতিয়া মছলাখিনি যোগাৰ কৰি লওঁ। এয়া 5টা শুকান জলকীয়া লৈছোঁ, আৰু ডাঙৰ চামুচেৰে এচামুচ পাঁচফোৰণ, তাৰ পাছত এয়া ধনিয়া গুটি আৰু জিৰা গুটি এচামুচ লৈছোঁ। তাৰপৰা চফৰ পৰিমাণটো অকণমান বেছিকৈ ল'লে আচাৰখিনি ভাল লাগে। মই 4 চামুচ চফ ল'লোঁ। এইখিনি যদি নাথাকে তেতিয়াহ'লে অকল পাঁচফোৰণো ব্যৱহাৰ কৰিব পাৰে, কিন্তু আজিকালি পাঁচফোৰণত মেথিৰ পৰিমাণটো বেছিকৈ দেখা যায়। সেইটো কাৰণে মেথি যদি আমি বেছিকৈ দিওঁ আচাৰখিনি অকণমান তিতা হ'ব পাৰে। সেইটো কাৰণে এনেকৈ ভাগে ভাগে ল'লে বেছি ভাল। এইখিনি অকণমান গৰম কৰি লৈছোঁ যাতে ভালকৈ পিচ যায়, বেছিকৈ ভাজি ল'ব নালাগে। এইখিনি সম্পূৰ্ণ হৈ গ'ল। এইখিনি হৈ গ'লত মই এয়া প্লেট এখনত উলিয়াই লৈছোঁ, কাৰণ টাৱাখনতে যদি আমি ৰাখি থৈ দিওঁ তেতিয়া টাৱাখন গৰম হৈ থাকে, গৰমত আৰু বেছিকৈ ভাজ খাই যাব। তাৰপাছত এয়া মিক্সাৰ জাৰ এটা লৈছোঁ। জাৰত এয়া দিছোঁ সৰিয়হ, ডাঙৰ চামুচেৰে 4 চামুচ সৰিয়হ আৰু এচামুচ ক'লা সৰিয়হ দিছোঁ। ক'লা সৰিয়হটো নিদিলেও হ'ব, মই আছে কাৰণে দিলোঁ। তাৰপৰা এই সৰিয়হখিনি মই দৰদৰীয়াকৈ পিচি লৈছোঁ। এইখিনি এটা বাতিত উলিয়াই লৈছোঁ। তাৰপৰা সেই একেটা মিক্সাৰ জাৰতে মই মছলাখিনিও দি দিলোঁ। এইখিনিও মই অকণমান খহটাকৈ পিচি ল'ম। এইখিনিও খহটাকৈ পিচি ল'লোঁ, এয়া বাতিত উলিয়াই লৈছোঁ। এতিয়া এই মছলাখিনি, সৰিয়হখিনি আৰু জলকীয়াখিনি এইখিনি প্ৰায় হৈ গৈছে। এতিয়া আমি তেলখিনি গৰম কৰি ল'ম। তাৰ কাৰণে এয়া গেছত মই এটা কেৰাহী পাতি দিছোঁ, আৰু সম্পূৰ্ণ একাপ দিয়া নাই, আধা কাপতকৈ অকণমান বেছি তেল দিছোঁ। তেলখিনি দি এইখিনি সম্পূৰ্ণকৈ মই গৰম হ'বলৈ দিম। সম্পূৰ্ণ যেতিয়া গৰম হ'লত গেছটো বন্ধ কৰি অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ। এয়া সম্পূৰ্ণ ঠাণ্ডা হৈ যোৱা নাই, অলপ অলপ গৰম হৈ আছে। তেতিয়াই মই কালজিৰা কেইটামান দি দিছোঁ। তাৰ পাছত এয়া কাটি লোৱা জলকীয়াখিনি দিলোঁ। জলকীয়াখিনি দি এয়া দিছোঁ খুন্দি লোৱা মছলাখিনি। তাৰ পাছত এয়া দিলোঁ সৰিয়হখিনি। তাৰ পাছত এয়া ৰেড চিলি পাউডাৰ 2 চামুচ দিছোঁ। ইয়াৰ অকণমান জালো হ'ব আৰু অকণমান ৰংটো দেখিবলৈ ভাল হ'ব। তাৰপৰা আন্দাজমতে দিছোঁ নিমখ, এয়া হালধি অকণমানো দি দিছোঁ। কাৰণ আচাৰখিনি দেখিবলৈ ভাল হ'লেহে খাবলৈও ভাল লাগে। তাৰপাছত এইখিনি সম্পূৰ্ণকৈ মিহলি হৈ যোৱাকৈ মই এনেকৈ লৰাই মিহলাই লৈছোঁ, যাতে জলকীয়াৰ প্ৰতিটো জলকীয়াতে ধুনীয়াকৈ এনেকৈ মছলাখিনি সোমাই যায়, লাগি যায়। এনেদৰে মছলাখিনি ভালদৰে জলকীয়াখিনিৰ গাত সম্পূৰ্ণকৈ লাগি যোৱাকৈ মই এনেকৈ লৰাই মিহলাই ল'লোঁ। এইখিনি মিহলাই থাকোঁতে মই ইয়াত 2 চামুচ, ডাঙৰ চামুচেৰে 2 চামুচ ভিনেগাৰো দিছিলোঁ, কিন্তু ভিনেগাৰ দিয়াৰ সময়ত ভিডিঅ'টো অন কৰিবলৈ নহ'ল। সেইটো কাৰণে কৈয়ে দিছোঁ, ইয়াত 2 চামুচ ভিনেগাৰ দিলোঁ। ভিনেগাৰখিনি দিয়াৰ পাছত মই আকৌ ভালদৰে লৰাই দিছোঁ। এয়া দেখিছেনে, তেল আৰু মছলা ধুনীয়াকৈ জলকীয়াখিনিৰ গাত লাগি গৈছে। এতিয়া এনেকৈ আপুনি এদিন বা 2 দিন ৰ'দত ৰাখিবও পাৰে, বা বটলত ভৰাইও ৰাখিব পাৰে। কিন্তু বটলত ভৰাই ৰাখিলে ঢাকনখন ঢিলা কৰি ৰাখিব লাগিব। মই এনেকৈ মুকলিকৈ ৰখাটো বৰ এটা ভাল নাপাওঁ, কাৰণ বাহিৰত বহুত চকুৰে নেদেখাকৈ ধূলি থাকে। সেই ধূলিখিনি আচাৰত পৰি যাব। সেইটো কাৰণে বটলত ভৰাই বটলৰ মুখাফৰখন ঢিলাকৈ মাৰি আমি ৰ'দত দিব পাৰোঁ।
এনেদৰে সম্পূৰ্ণকৈ প্ৰায় 2 মিনিটমান সময় মই এনেদৰে লৰাই আছোঁ যাতে মছলাখিনি সোমাই যায়। ধুনীয়াকৈ লাগি গ'লত দেখিছেনে কিমান ধুনীয়া লাগিছে, ইমান ধুনীয়া গোন্ধাইছে নহয় আৰু মানে দেখিয়ে খাওঁ খাওঁ লাগি গৈছে। এয়া চাওক সম্পূৰ্ণকৈ ভালকৈ মিহলি হৈ গ'ল। আপোনালোকেও এনেদৰে জলকীয়া আচাৰ বনাই নে নাই মোক কমেণ্ট কৰি জনাবচোন। এনেদৰে বনোৱা জলকীয়া আচাৰকণ খাবলৈ খুবেই ভাল হয় আৰু বহু দিনলৈও কেঁচা জলকীয়াকণ ভালে থাকে। এয়া মই এতিয়া বটল এটাত ভৰাই লৈছোঁ। চিচাৰৰ বটল এটা লৈছোঁ। বটলটো মই ভালদৰে ধুই মেলি ৰ'দত শুকুৱাই ল'লোঁ। লৈ পিনে এয়া মই বটলত ভৰাই দিছোঁ। বটলত ভৰাই মই সাঁফৰখন ঢিলা কৰি 2 দিন ৰ'দত দিম। 2 দিন ৰ'দত দিয়াৰ পাছত খাবলৈ হৈ যাব। বনাই হোৱাৰ লগালগেই খাব পাৰি, কিন্তু তেতিয়া ইমান সোৱাদ নাহিব। 2 দিন যদি আমি ৰ'দত থওঁ তেতিয়াহ'লে ইয়াত তেল মছলাখিনি সম্পূৰ্ণকৈ সোমাই যাব, তেতিয়া খাই বেছি ভাল লাগিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। বাই।